নমস্কাৰ। মোৰ আজিৰ কবিতাৰ শিৰোনামা থুন। আপোনালোকলৈ আগবঢ়াইছোঁ মোৰ তৃতীয়টো কবিতা। যদি ভুলভ্ৰান্তি হয় আপোনালোকে মোক আঙুলিয়াই দি উৎসাহিত কৰে যেন। কবিতাৰ শিৰোনামা থুৰ। গৰীব ঘৰৰ বিয়াৰ বজাৰ, চেঙা বহৰীৰ ফাৰ্নিচাৰ। গৰু বেছি বন্নিবাৰীত, পাণ তামোল ললো সৰ্থেবাৰীত। চামতা হলমাৰাৰ মাছ মছলি, নদলা বাজাৰৰ শাক পাচলি। বৰপেটা ৰ'দৰ চাউল দালি, ষ্টেচনত থৈ খেলি মেলি। পেচেঞ্জাৰ ৰখি গধূলি, টপলাত টানি ৰঙা কুলি। চৌদিশে ঘূৰি ফুৰি খৰচ কৰিলোঁ লেঠা মাৰি। হাতৰ ধন এহাল গৰুত টকা, তাতে আৰু জোৱাই থাকিব ঢকা। জোৱাই আহিছে ভাটিৰ পৰা, নাই তাৰ লেখা পঢ়া। মোৰ আপীৰ ৰূপ গুণ, ৰাক্ষসীৰ দুগুণ। সুবিধা বুজি জোৱাই ধৰিলে থুন, সি হলগৈ সাজা ভাতৰ শগুন। চুপে চাপে থাকি শগুন, অধিকাৰ ললে তিনিগুণ। কাঁইটৰ বেৰখন পাৰ হৈ, লুইতৰ বুকুত মেলিলে নাও। জাতি পৰিলো সন্ধিক খামত, ঘৰ মাটি এৰি কেনি যাওঁ। নমস্কাৰ।